নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছাম আৰু মই আজি লৈ আহিছোঁ আপোনালোকে অসমৰ এনে এটা বিষয়ে আপোনালোকে ভালকৈ এইটোৰ বিষয়ে অকণমান ভাবি চিন্তি আজিলৈকে এবাৰো চোৱা নাই আৰু অসমৰ এটা ভাল ভাল শিক্ষানুষ্ঠানসমূহৰ বিষয়ে আপোনালোকে গুৰুত্বও দিয়া নাই চাগে। আপোনালোকে কি কৰিব লাগে আৰু আপোনালোকে ভৱিষ্যতে কি হ'ব কি কৰে তাৰ বিষয়ে সকলো গুৰুত্ব দিয়া নাই চাগে। মই আজি লৈ আহিছোঁ বৰ্তমান অসমত এনেকুৱা বিদ্যালয় আছে বহু উন্নত পৰ্যায়ৰ মানুহে শিক্ষা প্ৰদান কৰা হয় আৰু আপোনালোকে সেইবোৰৰ বিষয়ে ইমান সঠিক তথ্য নাজানে চাগে। মই আজি সেইবোৰৰ বিষয়ে লৈ আহিম আৰু প্ৰত্যেকখন বিদ্যালয় কেনেকুৱা সকলোবোৰ মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে চেনেলটো চাই ভাল লাগে, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু চেনেলটো যদি চাই ভাল লাগে ছাবস্ক্ৰাইব আৰু আজিৰ ভিডিঅ'টো সেকেন্ডাৰী এডুকেশ্যনৰ শিক্ষা দিয়া হয়। আৰু ৩ নম্বৰত আহে সাপোজ ক'ব পাৰিব নেকি মিলছ এণ্ড ব্ৰনছন ৰেজিডেণ্টিয়েল স্কুল গুৱাহাটী। এইখন এষ্টাব্লিছ কৰা হৈছিল 1987 আৰু ইয়াৰ ফাউণ্ডাৰ আৰু প্ৰিন্সিপাল আছিল আৰু ইয়াৰ পিছতে আহে বিৰলা জ্ঞান জ্যোতি গুৱাহাটী। প্ৰিন্সিপাল আছিল অনুৰা গোয়েল আৰু কাৰিকুলাম ফ'ল'ড বাই CBSE আৰু ইয়াৰ পিৰিয়ড ছেপ্টেম্বৰ টু নৱেম্বৰ। ইয়াত এডমিশ্যন কৰিব পাৰিব আপোনালোকে। 5 নম্বৰত আছে বিৰলা স্কুল গুৱাহাটী। বিদ্যালয়ৰ নাম কৈছোঁ আৰু এই 6খনৰ ভিতৰত 6 নম্বৰতে আছে ডিব্ৰুগড় ডন বস্কো স্কুল। ইয়াৰ এষ্টাব্লিছ কৰা হৈছিল 1960 চনত আৰু ইয়াৰ প্ৰিন্সিপাল আছিল জোছ কাৰামুল্লি। কাৰিকুলাম ষ্টেট বৰ্ড আৰু এডমিশ্যন হয় ডিচেম্বৰ